প্ৰথম কোৱেশ্চনটো হ'ল দ্য ৰিভাৰ গোদাবৰী অৰিজিনেটছ ইন দ্য ষ্টেট অফ গোদাবৰী ৰিভাৰ কোনখন ষ্টেটত উৎপত্তি হৈছে ইয়াৰ এনসাৰটো হ'ব মহাৰাষ্ট্ৰ লগতে মনত ৰাখিব মধ্যপ্ৰদেশত আছে নৰ্মদা ৰিভাৰ আছে মধ্যপ্ৰদেশত আৰু ছত্তীশগড়ত আছে মহানদী ৰিভাৰ ছত্তীশগড় নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ নেক্সট কুৱেশ্যনটো আছে ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন টুক প্লেচ ইন প্ৰথম ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন ক'ত হৈছিলে ইয়াৰ এনসাৰটো হ'ব গ্ৰেট ব্ৰিটেইন নেক্সট কুৱেশ্যন নেশ্যনেল লাইব্ৰেৰী দ্য লাৰ্জেষ্ট ইন ইণ্ডিয়া ইজ লোকেটেড ইন ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ লাইব্ৰেৰী নেশ্যনেল লাইব্ৰেৰী বুলি কোৱা হয় যাক এইটো ক'ত আছে এইটো আছে কলকাতাত ইয়াৰে এনসাৰটো হ'ব অপশ্যন নম্বৰ এ কলকাতা নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ য়েন ইজ দ্য কাৰেঞ্চি অফ য়েন কোনখন ৰাষ্ট্ৰৰ কাৰেঞ্চি হয় যেনেকৈ ইণ্ডিয়াৰ কাৰেঞ্চি ৰূপী হয় ৰূপী বাংলাদেশৰ টাকা ইয়াৰ কাৰেঞ্চি হ'ব জাপান লগতে মনত ৰাখিব মেক্সিকোৰ কাৰেঞ্চি হয় পেছো থাইলেণ্ডৰ কাৰেঞ্চি থাই বাট আৰু ইউগোস্লাভিয়াৰ কাৰেঞ্চি হয় ইউগোস্লাভিয়া ডিনাৰ DINAR নেক্সট কুৱেশ্যন নেহেৰু ট্ৰফি ইজ এছ'চিয়েটেড উইথ নেহেৰু ট্ৰফি কোনখন খেলৰ লগত জড়িত ইয়াৰ এনসাৰটো হ'ব হকি নেক্সট কুৱেশ্যন নম্বৰ 6 ওডিচি ক্লাছিকেল ডেন্স অৰিজিনেটেড ইন ওডিচি ক্লাছিকেল ডেন্সটো কোনখন ৰাজ্যৰ হয় ইয়াৰ এনসাৰটো হ'ব উৰিষ্যা লগতে মনত ৰাখিব অন্ধ্ৰপ্ৰদেশৰ ক্লাছিকেল ডেন্সটো হ'ল কুচিপুডি ৰাজস্থানৰ ঘুমাৰ আৰু গুজৰাটৰ গৰবা নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ নেক্সট কুৱেশ্যনটো আছে হু ছেইড ডেট ইণ্ডিয়া সোল লিভছ ইন ভিলেজেছ ভাৰতীয় মানুহৰ আত্মা গাঁৱত বাস কৰে বুলি কোনে কৈছিলে ইয়াৰ এনসাৰটো হ'ব গান্ধীজী নেক্সট কুৱেশ্যন কলেজ অফ ডিফেন্স মেনেজমেণ্ট ইজ লোকেটেড এট ডিফেন্স মেনেজমেণ্ট বুলি যিখন কলেজ আছে এই কলেজখন ক'ত আছে এইখন আছে চিকন্দৰাবাদ গতিকে ইয়াৰ এনসাৰটো হ'ব চিকন্দৰাবাদ নেক্সট কুৱেশ্যন নম্বৰ 9 ইন হুইচ ইয়াৰ ITBP ৱাজ ফাউণ্ডেড ITBP ইণ্ডিয়ান টিবেটান বৰ্ডাৰ পুলিচ স্থাপিত হৈছিলে 1962 গতিকে ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি 1962 নেক্সট কুৱেশ্যন দ্য টাৰ্ম গ্ৰেণ্ড চালাম ইজ এছ'চিয়েটেড উইথ গ্ৰেণ্ড চালাম টাৰ্মটো কোনখন খেলৰ লগত জড়িত ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি লন টেনিছ নেক্সট কুৱেশ্যন নম্বৰ 12 ফাৰ্ষ্ট পাৰ্চন ইন দ্য ৱৰ্ল্ড টু গো ইন টু স্পেচলৈ যোৱা পৃথিৱীৰ প্ৰথম ব্যক্তিজন কোন আছিল ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি মেজৰ ইউৰি গাগাৰিনে 1961ত স্পেচলৈ গৈছিল আৰু ৰাকেশ শৰ্মা ফাৰ্ষ্ট ইণ্ডিয়ান হয় যোনে স্পেচলৈকে গৈছিল তেখেতে স্পেচলৈকে গৈছিল 1984ত নেক্সট কুৱেশ্যন CRIS stands for Center for Railway Information System আৰু ইয়াৰ অফিচটো আছে নিউ দিল্লীত নেক্সট কুৱেশ্যনলৈ আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 14 হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ইজ নট এ পাৰ্মানেণ্ট মেম্বাৰ অফ UN Security Council তলত দিয়া কোনখন কাউণ্ট্ৰি
UN Security Councilor permanent member নহয় ইয়াৰ এনসাৰটো হ'ব স্পেইন UN Security Councilor 5খন permanent member আছে আৰু সেইকেইখন হ'ল USA UK France plus Russia and China next question Dada Saheb Phalke award is given by the Ministry of ইয়াৰ এনসাৰটো হ'ব answer D information and broadcasting আৰু লগতে মনত ৰাখিব দাদা সাহেব ফালকে এৱাৰ্ডটো 1969 চনৰ পৰা আৰম্ভ কৰিছে নেক্সট কোৱেশ্চন বাৰ্লিন ইজ সিটুৱেটেড ইন দা বেংক অফ ৰিভাৰ বাৰ্লিন কোনখন নদীৰ পাৰত অৱস্থিত ইয়াৰ এনসাৰটো হ'ব অপচন সি স্প্ৰি নেক্সট question number 17 which of the following name is not associated with painting তলৰ কোন কেইজন ব্যক্তিৰ ভিতৰত কোনজন ব্যক্তি পেইন্টিংৰ সৈতে জড়িত নহয় ইয়াৰ এনসাৰটো হ'ব অপচন এ KL সাইগাল সিঙ্গাৰ আছিলে সিঙ্গাৰ এণ্ড এক্টৰ নেক্সট question number 18 good governance day is celebrated on good governance day কেতিয়া পালন কৰা হয় ইয়াৰ এনসাৰটো হ'ব অপচন ডি 25 ডিসেম্বৰ গুড গভৰ্নেন্স ডে 2014 ৰ পৰা সেলিব্ৰেট কৰি অহা হৈছে ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ীৰ জন্মদিন হিচাপে নেক্সট কোৱেশ্চন হেডকোৱাৰ্টাৰ অফ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন বা সংক্ষেপে WTO ইজ সিটুৱেটেড ইন ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত ইয়াৰ এনসাৰটো হ'ব জেনেভা অপচন ডি জেনেভা হৈছে শুদ্ধ এনসাৰ লগতে মনত ৰাখিব জেনেভাত WHOৰ হেডকোৱাৰ্টাৰ অৱস্থিত আৰু জেনেভা আছে সুইজাৰলেণ্ডত শেষৰ প্ৰশ্নটোলৈ আহিছো আসাম পুলিচ was formed in অসম পুলিচ কিমান চনত স্থাপিত হৈছিলে বা ফৰ্ম কৰা হৈছিলে অসম পুলিচ স্থাপিত কৰা হৈছিলে 1826 ত অসম পুলিচ স্থাপন কৰা হৈছিলে ইয়াণ্ডাবু সন্ধিৰ চুক্তি মৰ্মে অসম পুলিচ স্থাপন কৰা হৈছিলে